অসমবাসী তো কি খবৰ আমাৰ খবৰ আপোনালোকৰ ভাল যদি ব্যস্ত আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি যায় সকলো ভাল হওক আৰু কি খবৰ আপোনালোকৰ ভালে আৰু চাগে আৰু এতিয়া গাছত ৰেডি আৰু এতিয়া মাতৃ ওচৰত যাওঁ বলচোন মাতৃ বাবুহঁত আছে আৰু হোলী খেলা ভিডিঅ' যোনে যোনে নাই চোৱা ডিছক্ৰিপশ্যনৰ লিংক আছে প্লিজ চাই ল'ব আগতে এই ভিডিঅ'টো চাই লওক আৰু বলচোন আমাৰ আই মাতৃৰ ওচৰৰ পৰা অলপ আহোঁগৈ ওলাই আহি ঘৰৰ ওলাই এনেকৈ আহিছোঁ আৰু খবৰটো হ'লে তো ভিডিঅ'বিলাক কেনেকুৱা লাগে চাই ক'বচোন কমেণ্টত তেতিয়া ভাল লাগিব লাইক কৰি দিব আৰু এইফালে ৰাস্তাটো যায় এনেকৈ গৈ এইটো আমাৰ নামঘৰটো কৃষ্ণ কৃষ্ণ আৰু এনেকৈ গৈ আছোঁ তাৰপিছত এই মোক লগৰ এটা মাতিলে এইডোখৰত আছে তাৰপিছত এতিয়া আমি গৈ থাকোঁ এয়া বাবুৰ ঘৰত ট্ৰেক্টৰ আহিছিলে মানে মাটি শিলগুটি পেলাই থৈছে মাটি পেলাই থৈছে আমাৰ ঘৰ এহেঁতৰ ঘৰ আহিছে সেইকাৰণে মাটি দিছে এয়া কিবা টেঙা গুচাই আছে হেনো এয়া টেঙা খাবলৈ আহিছোঁ আমাৰ টেঙা খোৱা কোনো অঁ এইটো ছাগলীৰ কাৰণে ছাগলী অকণমান দিব আমি বাবু চব আহোঁগৈচোন বাবুনো কি কৰি আছে চাওঁ ভাইটি কেইটামান এয়া আমাৰ বাবু এয়া ছাৰ টিভি চাই আছে কাৰ্টুনখনৰ নামটো কৈ দিয়া তুমি চাই লওক আপোনালোকে চাই লওক ভাইটি তোমাৰ নামটো কি ভাইটি কুমাৰ যাদৱ দলে আৰু তোমাৰ উমৰাম দলে অঁ ভাইটিকেইটা নাম চাম ক'লে তাক টেঙা খামগৈ দেই চাব ভিডিঅ' এতিয়া টেঙা খাব হৈ গ'ল খাইছোঁ এইখিনি টেঙা একদম ৰ'দত বহি টেঙা খালে কাৰ মুখত লোভ লাগে ক'বচোন কমেণ্ট কৰি কমেণ্টটো ক'ব টেঙাখিনি দেখিলে কাৰ লোভ লাগে এঘণ্টাৰ পাছত এয়া ভাত খাব লৈছোঁ মই ইয়াত আছে চব্জি পিঁয়াজ মাংস আৰু আচাৰ অকণমান আছে ইয়াত এয়া ভাত পানী ঢালি লৈছোঁ মই গৰম দিনত এনেকৈ খাওঁ মানে নেমু এটা হ'লে ভাল আছিলে এনেকৈ খাওঁ পানী ঢালি খাওঁ নিমখ দি তো মই এতিয়া প্ৰথমতে লৈছোঁ জমি এনেকৈ খাওঁ মই মাংস জলফাই আচাৰ বস্তু খাই লওঁ গাইজ এতিয়া ভাতটো খালোঁ পানী ঢালি তাতে এটা শাক আছিলে বন বন বুলি কয় শাক যোনে বুজি পাই পালে আৰু যোনে যোনে নাই পোৱা শাকটো মানে এইটো বুজিব পাৰিছে ন আৰু এতিয়া দিয়ে চেণ্টা ফ্ৰেছ বনাই আৰু এই চশমাটো ভাবিছেগে এই মূৰ্খটোৱে এই ভঙা চশমাটো খোৱাব আৰু এইটো মানে মই হোলীত কিনিছোঁ বেছি লোৱা নাই 15,000 হোলী চিনিয়ে যোৱা নাই লাইক কমেণ্ট আৰু সাবস্ক্ৰাইব কৰি দিব বাই বাই লগ পাম নেক্সট ভিডিঅ'ত জয় হিন্দ